নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধ্ৰুৱলে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈকে। আজি আমি ভিডিঅ'টোত জানিম ভিডিঅ' এডিটিঙৰ বাবে বেষ্ট এপ। তো সাধাৰণতে আমি ভিডিঅ' এডিটিং কৰিলে আমাৰ যিবোৰ এডিটিং এপত আমি এড কৰোঁ তো তাত এটা ৱাটাৰমাৰ্ক থাকি যায়। তো যদি সেই ৱাটাৰমাৰ্কটো আঁতৰাবলৈ হ'লে আমাক কি কৰিব লগা হয়, আমি পইচা দিব লগা হয়। কিন্তু পইচা নিদিয়াকৈ আমি বেষ্ট তিনিটা এপ লৈ আহিছোঁ। যি তিনিটা এপত আপোনাৰ কোনো পইচা দিব নালাগে, আপোনাৰ কোনো ভিডিঅ'ত আপোনাৰ কোনো ৱাটাৰমাৰ্ক নাথাকিব। তো এপ তিনিটা প্লে ষ্টৰত সহজতে পাই যাব। তো মই এপ তিনিটা মই অলপ এডিটিং কৰি দেখাই দিম। সেয়ে মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো প্ৰেছ কৰি অল কৰি লওক, তেতিয়াহে মই নতুনকৈ অহা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। 3 নম্বৰ এপটো হ'ল আমাৰ ভিটা। তো ভিটা এপটোত এপ্লিকেশ্যনটো অন কৰি মই তাত অলপমান এডিটিং কৰি দেখাই দিওঁ। মোৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি থোৱা আছিল আগতে, গতিকে আপোনালোকে প্লে ষ্টৰত গৈ কিনে প্লে ষ্টৰত গৈ কিনে এপ্লিকেশ্যনটো ডাউনলোড কৰি দিব। তাত লিখিব ভিটা, ঠিক আছে। তো এতিয়া ইয়াতে লিখা আছে নিউ প্ৰজেক্ট, ঠিক আছে। তো এতিয়া মই নিউ প্ৰজেক্টত এটা নতুন ভিডিঅ' এডিটিং কৰি দেখুৱাই দিম। তাত ক্লিক কৰিলোঁ, অল ভিডিঅ' আহি গ'ল। তো ইয়াৰ পৰা যোনটো আপোনাক ভিডিঅ' লাগে, ভিডিঅ' ইমেজ বা অল যি লাগে, তো মই এটা সৰু চাই ভিডিঅ' লৈ ল'ম। তো এই ভিডিঅ'টো লৈ লৈছোঁ মই, ঠিক আছে। এয়া হৈ গ'ল। তো এইটো ভিডিঅ' মোৰ ইয়াক কাটিং কৰিব লগা হয়। ধৰকচোন এইখিনি মোৰ ভাল নহয়, মানে কি এইখিনি মোৰ এনেই বেকাৰ আৰু ভিডিঅ'টোৰ প্ৰথম যিহেতু মই, গতিকে এইখিনি কাটি দিম। তো এইখিনি কাটিবলৈ এনেকৈ দি দিয়ক। এবাৰ ভিডিঅ'টোৰ সেই লিংকত ক্লিক কৰি দিওঁ, তাৰপিছত আহিব ষ্ট্ৰিপ্ট কৰি দিলোঁ, ঠিক আছে। তাৰপিছত এই কাষ্টেণ্টত ক্লিক কৰি দিওঁ। তো এইখিনি মই এতিয়া ডিলিট কৰিব ল'ম, ইয়াৰ ডিলিট, ঠিক। তো এতিয়া ভিডিঅ'টো এপ্লাই কৰি চাওঁ আৰু কি লাগে, ঠিক আছে। এইখিনিলৈকে হৈ গ'ল মোৰ। এতিয়া এটা এডিট মিউজিক, এটা মিউজিক এডিট কৰিম। তো ইয়াতে আহিব মিউজিক, এফেক্ট, ৰেকৰ্ডিং, ভিডিঅ'ৰ পৰা বা টেম্পলেট। তো এডিট মিউজিকত গ'লোঁ। তো ইয়াতে ফ্ৰী মিউজিক বহুতকেইটা আছে, আপুনি ল'ব পাৰিব। তো ফ্ৰী মিউজিক এটা লৈ ল'ম মই, এইটো লৈ ল'ম, ফাৰ্ষ্ট জাৰ্ণি। এইটো লৈ ল'লোঁ, ইউজ কৰিলোঁ। ইয়াতে ফেচ ইন ফেচ আউট কৰিব পাৰিব। এতিয়া আমি ইউজ কৰি দিম। এইটো অকণমান এইফালে দি দিওঁ, বাছ হৈ গ'ল। এতিয়া আমি এনেকৈ এডিট কৰিলোঁ, ঠিক আছে। এইখিনি আৰু এইখিনিৰ পৰা এইটো ডিলিট কৰিব ল'ম, বাছ হৈ গ'ল। এতিয়া এইখিনি ডিলিট কৰিলোঁ, তো হৈ গ'ল, বাছ। তো এতিয়া এই যে ক্ৰমা কিটো বৰ্তমান মই মানে কি ক্ৰমা কিটোতে এতিয়া নকওঁ, সেইটো কাৰণ কিয় বহুত দীঘল হৈ যাব। তো গতিকে ইয়াতে চাওক, ষ্টাইল, এডিটিং, ষ্টাইল, এডিট, তৃতীয়, এফেক্ট, মিউজিক, টেক্সট আৰু মোৰ আছে, বহুতকেইটা আছে। পিপ, ষ্টক, ষ্টিকাৰ, তো এইকেইটা বহুতকেইটা এপ্লিকেশ্যন আছে। ভলিউম বঢ়াব পাৰিব, এনেকৈ ভলিউম, আমাৰ যিটো ভলিউমটো কমি আছে তো ভলিউমটো বঢ়াব পাৰিব 200লৈকে। তো আছে বহুতকেইটা, গতিকে আপোনালোকে অকণমান প্ৰেক্টিকেলিও ক'ব, আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব, ঠিক আছে। এতিয়া মই এক্সপৰ্ট কৰিম ভিডিঅ'টো। তো ক্ৰমা কিটো বৰ্তমান মই শিকাই নিদিওঁ, ক্ৰমা কিটো মই বেলেগ এটা ভিডিঅ'ত মই শিকাম, ক্ৰমা কি কেতিয়াও কৰা হয়। তো এতিয়া মই এক্সপৰ্ট কৰিলোঁ, এতিয়া চাওক এক্সপৰ্ট হৈ আছে, বাছ এক্সপৰ্ট হৈ গ'ল। বাছ এবাৰ ডান কৰিব পাৰিব। এবাৰ ভিডিঅ'টো চাব পাৰিব ফেচবুকত বা ইউটিউবত বা ইনষ্টাগ্ৰামত আপুনি ডাইৰেক্ট এবাৰ পঠাব পাৰিব। তো আমি নপঠাওঁ, এইবোৰ একো নকৰোঁ। এতিয়া আমি ডান কৰি দিলোঁ, বাছ ডান হৈ গ'ল। তো ইয়াতে আহি গ'ল। আৰু যদি এডিটিং কৰিব লগা হয় এবাৰ ক্লিক কৰি দিলে বাছ আৰু ৰিমুভত আহি যাব। তো বাছ ইমানখিনি এইটো এপত। ইয়াতে আৰু এটা কাম আছে, ধৰকচোন, মানে কি ৱাটাৰমাৰ্কটো কেনেদৰে ইয়াৰ গুচাব। তো ইয়াতে ছেটিংছত যাব, গ'ল। তো ভিটা ৱাটাৰমাৰ্ক, যদি এইটো অন ৰাখে তেতিয়াহ'লে ভিডিঅ'টোত ৱাটাৰমাৰ্কটো আহি যাব, যদি অফ ৰাখে তেতিয়াহ'লে ৱাটাৰমাৰ্কটো নাহে। 2 নম্বৰ এপটো হ'ল YouCut। তো প্লে ষ্টৰত গৈ কিনে আপুনি YouCut বুলি চাৰ্চ কৰিব, তো YouCut এপটো আহি যাব। এই এপটোৰো অকণমান মই এডিটিং কৰি দেখাই দি আছোঁ। YouCut এপটো মোৰ ডাউনলোডে আছিলে, তো গোটেই মই ডাউনলোড কৰি থোৱাৰ আগৰ পৰাই আছে। তো ইয়াতেও যাব লাগিব, এইটো এনেকৈ পেজখন খুলি আহিব। তো ইয়াতে এইটো প্লাছ চিনটোত ক্লিক কৰিম, নিউ প্ৰজেক্ট। তো প্ৰজেক্টত গ'লোঁ, ভিডিঅ', ফটো, অল। তো আমি এটা ভিডিঅ' ল'ম, ঠিক আছে। এইটো ভিডিঅ' লৈ আহিছোঁ,
তোমাৰ কিন্তু এইটো লৈ লওঁ ঠিক আছে এইটো লৈ ললোঁ তো এইটো মই ভিডিঅ'টো প্লে কৰি চাম এইটো ঠিকে আছে বাছ ইয়াতে যদি এতিয়া আমি কাট কৰিব লগা ইয়াতে ভিডিঅ'টো ক্লিপটোত এবাৰ ক্লিক কৰি দিলে আহি যাব স্লিপ স্পীড ভলিউম ক্ৰপ ৰিভাৰ্ছ কপি আৰু ৰোটেট ঠিক আছে এইকেইটা তাৰপিছত মিউজিক ইয়াতে এড কৰিব পাৰিব ইয়াতো বহুতকেইটা মিউজিক ফ্ৰী আছে আৰু যদি মানে কি নিজৰ যদি ফাইল মেনেজাৰৰ পৰা যে মিউজিক ডালিব বিচাৰে তো মাই মিউজিকত গ'লেই হ'ল তো মাই মিউজিকত ওপেন হৈ যাব তো আপুনি যি লাগে তাৰ পৰা সং এটা এডিট কৰিব পাৰিব ঠিক তাৰপিছত আহিব টেক্স ইয়াত টেক্স এডিট কৰিব পাৰিব টেক্সত এমিনেশ্যন আছে টেক্স আছে ফৰ্ম আছে টেক্সৰ তো গোটেইখিনি সুবিধা আছে তাৰপিছত ষ্টিকাৰ আছে স্পীড আছে ৰেকৰ্ডিং আপুনি নিজে ইয়াৰ পৰা কৰিব পাৰিব ভলিউম বঢ়াব পাৰিব তো ভালেখিনি সুবিধা আছে তো ইয়াতে কোনো বিশেষ ৱাটাৰমাৰ্ক নাহে তো এনেকৈ ডাইৰেক্ট আপুনি এডিটিং কৰিব পাৰিব সকলোতকৈ লাষ্টত আহিব বা প্ৰথম এপটো হ'ল VN এডিটিং এপ এডিটিং কৰি দেখাই দিম লগতে প্লে ষ্টৰত গৈ কিনে এই এপটো ডাউনলোড কৰিব পাৰিব এতিয়া আহোঁ মষ্ট পপুলাৰ বা মানে কি আটাইতকৈ মোৰ ফেভাৰেট এডিটিং এপ VN এডিটিং এপ তো মোবাইল এডিটিঙৰ বাবে সবচে বেষ্ট হয় ফাৰ্ষ্ট এনেকৈ খুলি আহে তো খুলি অহাৰ লগে লগে আমি কি কৰিব লাগিব ইয়াতে প্লাছ আইকনটো আছে তো প্লাছ আইকনটোত আমি ক্লিক কৰি দিলোঁ নিউ প্ৰজেক্ট আহি গ'ল তো নিউ প্ৰজেক্টত আমি গ'লোঁ তো এটা ভিডিঅ' লৈ ল'ম তো এইটো ভিডিঅ' লৈ লৈছোঁ 15 ছেকেণ্ডৰ তো ভিডিঅ'টো লৈ ল'লোঁ ঠিক আছে বাছ ইয়াতে ওপৰত চাওক এডিট মিউজিক কৰিব পাৰিব টেক্সট কৰিব পাৰিব ইমেজ যদি কিবা আনিব লগা হয় তো ইমেজটো মই দেখুৱাই দিম মানে কি যিকোনো এটা ইমেজ এটা যদি আনিব লগা হয় ধৰক মোৰ এইটো ইমেজে তো ইমেজটো আনি দিলোঁ ঠিক আছে তো প্ৰথমবাৰ প্ৰয়োজন নাই মই এইটো এনেই ডেমো দিছোঁ তো এইটো ডাউনলোড ডিলিট কৰি দিওঁ তাৰপিছত মিউজিক তাৰপিছত ভলিউম বঢ়াব পাৰিব টেমপ্লেট লগাব পাৰিব এফেক্ট কৰিব পাৰিব স্পীড লগাব পাৰিব ভিডিঅ' যদি কাটিব লগা হয় ইয়াতে স্প্লিটত কাটিব পাৰিব তো ভালেখিনি সুবিধা আছে ইয়াতে এটা লাষ্টত আছে লাষ্টত এইটো কি কৰিব লাগিব এইটো ডিলিট কৰি দিব লাগিব কাৰণ কিয় ডাইৰেক্ট বাই ইনপুট টাইটেল তো এইটো ডিলিট কৰি দিলে এইটো কাম নাই যদি কোনোবা কাম আছে তেতিয়াহ'লে কামটো লগাই দিব যদি নালাগে তেতিয়াহ'লে ইয়াক ডিলিট কৰি দিয়ক বাছ হৈ গ'ল এতিয়া আমি কৰিম ইয়াক এক্সপৰ্ট তো ইয়াতে লিখা আছে ওপৰত লিখা আছে অৰিজিনেল তো যদি অৰিজিনেল নালাগে তো 6:9 এইটো ইউটিউবৰ পৰা হয় 1:1 এইটো ইনষ্টাগ্ৰামৰ বাবে 4.5 এইটো হ'ল তোমাৰ ইনষ্টাগ্ৰাম ৰিলৰ বাবে যদি টিকটকৰ বাবে লাগে টিকটকৰ বাবে কৰিব তো গোটেইকেইটা ফ্ৰেম দিয়া আছে ইয়াতে যিটো ফ্ৰেম লাগে তো আমি যিহেতু ইউটিউবৰ কাৰণে তো ইউটিউবতো ক্লিক কৰি দিছোঁ তো এতিয়া এক্সপৰ্ট কৰিম এক্সপৰ্টত ক্লিক কৰি দিলোঁ তো এতিয়া ইয়াতো এটা কাম কৰিব পাৰিব যদি 4K ভিডিঅ' লাগে তো 4K বনাব পাৰিব আৰু যদি বনাব নহয় অৰিজিনেল ৰাখি দিওঁ এতিয়া 4K দি দিছোঁ এতিয়া অৰিজিনেল কৰি দিম তো বাছ এইটো অৰিজিনেল কৰি দিওঁ বাছ এক্সপৰ্টিং হৈ আছে যেতিয়ালৈ এক্সপৰ্ট হ'ব তেতিয়ালৈকে মোবাইলটো কোনো কাৰণত লক নকৰিব বা এপটোৰ পৰা কোনো কাৰণত দূৰত নাযাব বাছ ইমানখিনিয়ে লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে নমস্কাৰ